মেকআপ মাৰিব লৈছোঁ আমি মেকআপ মাৰিম আৰু তাৰপিছত ভাওনা ভিডিঅ' বনাম। চিনি পাইছে সকলোৱে আচুত দা আৰু মেকআপটো কেনেকুৱা লাগিছে ক'ব। আমাৰ সৌৰভদাই মেকআপ কৰিছে পূৰা খাতৰা মেকআপ মাৰিছে চাই দিয়া ধুনীয়া লাগিছে দেই মেকআপটো। কেনেকৈ ধৰিব লাগিব? চ' হেল্ল' এভৰিৱান, ময়ংক শইকীয়া স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক। লাষ্ট ভিডিঅ'ত আপোনালোকে কৈছিলে কি ভাওনা ভিডিঅ' লাগে মানে ব্লগ লাগে, আৰু সেইবাবেই ভাওনা ব্লগ বনাবলৈ আহিলোঁ কুমাৰগাঁও নামঘৰত। আৰু এইফালে সকলো পূৰা মেকআপত ব্যস্ত হৈ আছে, আৰু নাট যিহেতু নৃসিংহ মুৰাৰী, আৰু থাম্বনেইল টাইটেল দেখি নিশ্চয় গম পাইছে কোন আহিছে কোন নাই অহা। আৰু এইফালে আমাৰ ব্ৰকলেণ্ড বয় মানে ৰাংগা দা সেই নাট্য গাইছে, আৰু এইফালে পূৰা সৌৰভদাই মেকআপ কৰি আছে। আৰু আগতো ভিতৰত দেখাইছিলোঁ যে সৌৰভদা মেকআপ আৰু ৰূপ হৈ যায় সৌৰভদাৰ ভাগৰে হয় আৰু এইফালে পূৰা মেকআপ কৰি আছে। আৰু ভিডিঅ'টো আপোনালোকে ফাৰ্ষ্টৰ পৰা এণ্ডলৈ চাই থাকক আৰু কোনো স্কিপ নকৰিব। আৰু যিসকল নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু চাই থাকক। আৰু এইফালে আমাৰ বন্ধু পুলিন কৈ লাগি আজি হ'ব। আৰু এইফালে দেখিছে পূৰা ৰাইচ ৰেডি হৈ আছে। আৰু এইফালে আমাৰ নমস্কাৰ আমাৰ ডিবি অঁ, আৰু এইফালে পূৰা ওলাই থকা হৈছে। আৰু কি লৈছে আজি চৈত্ৰ কি আৰু আমাৰ এইফালে কি কয় এইফালে আমাৰ ৰাংগা দা, আৰু এইফালে চিনি পাইছে আমাৰ ব্ৰকলেণ্ড বয়, আৰু এইফালে পূৰা জুই মানুহ, আৰু মানে আৰু এয়া পূৰা জুই মানুহ আজি ব্লগ নাই বনোৱা নি বনাই আছে। আৰু এইফালে পূৰা ধুনীয়াকৈ মেকআপ কৰি আছে। অ' আমাৰ মেইন মানুহজন দেখোন, আমাৰ এইফালে সৰু দা অঁ কি কয় এইফালে কিহৰ মেকআপ কৰি থকা হৈছে? নাৰায়ণৰ চৈত্য ন নাৰায়ণৰ জয় বিজয়। আৰু গাইছ সেইফালে পূৰা দেখিছে মানুহ কিমান। আমাৰ সূত্ৰধাৰ ডিম্পল দা বহুত দিনৰ মূৰত। অঁ তো ৰাইজ, আৰু এইফালে আমাৰ সকলো ওলাই আছে যিহেতু, আৰু যিহেতু এইপিনে গায়ন বায়ন গাইছে, আৰু যিহেতু হুলস্থুল হৈ আছে যিহেতু তেনেকৈ চাউণ্ড টাউন দিব পৰা নাই। আৰু ভাইটিসকল কি লৈছা? ৰাংগা দা অনুৰাগী, আৰু এইফালে পূৰা চেল্ফি মাত ব্যস্ত। আৰু আমাৰ এইফালে সকলো দৰ্শক আহিছে ভাওনা চাবলৈ বুলি। আৰু আজি ভাওনা পূৰা একদম জুই ভাওনা হ'ব আজি। আৰু জুই মানে কেলৈ জুই মানুহ আহিছে যিহেতু, আৰু এইফালে জুই মানুহ যিহেতু আছেই আমাৰ লগত ৰাংগা দা, আৰু এইফালে আমাৰ কশিপুৰৰ ৰূপত কশিবু কোনে গাইছে? বস্তুত দা কশিবু গাইছে, আৰু হিৰণ্যাক্ষ আমাৰ ৰাংগা দা যিহেতু আমাৰ ব্ৰকলেণ্ড বয়, আৰু ব্ৰকলেণ্ড বয় যিয়ে থাকিলেতো ভাওনা গৰম হ'বই। আজিতো পূৰা ফালিব লাগিব কুমাৰ। এনেকৈ ধৰি যাব লাগিব। কেনেকৈ ধৰিব লাগিব? নহ'লে মানুহ বাইক ক'ৰবাত মানুহ ক'ৰবাতে থাকি যাব। হয় নাই ৰাংগা দা? বাইক নৰ্মেল স্পীডত নাযায়। কিমানত চলাই? ফটো আছে। তুমি কেনেকৈ বহিছা ৰাংগা দাৰ লগত? কেনেকৈ বহিছা? মই এদিন গৈছিলোঁ নহয় আকৌ ঘৰলৈ, এদিন একেলগে গৈছিলোঁ হে মানে ভাওনা খোৱা গৈ আছিলোঁ, তাতে লাগিলে হাগিব। ৰাংগা দা মোক ক'লে বলচোন আমাক পাওঁগৈ। বোলো কেলৈ? এই বোলে লেট্ৰিন কৰিব লাগিছে বৰ বেয়া য'ত ৰ'বা যোৱাটো গ'লোঁ, গা পা ধুই পিনে আকৌ আহিছে। যাওঁতে মানে ইমানেই স্পীডত গৈছে, বহলা ৰাস্তা ঘাটে মানে পাত্তাই পোৱা নাই, ওপৰদিহে গৈছে যোৱালৈকে। আহোঁতে বাৰু লাহে লাহে আহিছে। যোৱা কাৰণটো কি বুজি পাইছে? যোৱা কাৰণটো তোৰ ৰাইজ বুজি পাইছে স্পীডত যোৱা কাৰণটো ৰাংগা দা। মানুহ মানে ক'ৰবাত থাকি যায় মানে মানুহ ক'ত থাকিব, এনেকৈ ধৰিব লাগিব। কেনেকৈ? মই প্ৰথমতে ভাবিলোঁ লাহে লাহে কৰিব, পাছফালে ধৰিছোঁ ভয়ংকৰ দিলে ধৰিছোঁ। তোৰ ৰাইজ সেয়া মেকআপটো কি আল্টিমেট মেকআপ মাৰিছে। ড্ৰেছটো চিনি পাইছে আৰু মুকুটটো চিনি পাইছে, আৰু চিনাকি লাগিছে যদি কমেণ্ট এটা কৰি দিব। আৰু মই মুকুট পিন্ধিছিলোঁ মানে ভাওনাত, আৰু এইফালে আমাৰ ইণ্ডৰ ওপৰত কি ধুনীয়াকৈ ড্ৰেছ মই পিন্ধা ড্ৰেছটোৱে পিন্ধাইছে বাৰু, ভাল লাগিছে এইবিলাক। A few moments later.